নমস্কাৰ। আপোনালোকে যদি ভাবি আছে আপোনাৰ সন্তানটোক নৱোদয় স্কুলত এডমিশ্যন দিবৰ বাবে, তেনেহ'লে এই এডমিশ্যনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তাৰ বাবে আজিয়েই আপোনালোকে আপোনাৰ সন্তানটোক নৱোদয় স্কুলত দিব ইচ্ছা থাকিলে অনলাইন প্ৰক্ৰিয়াৰ কামখিনি আজিয়েই কৰি লওক। 2025 বৰ্ষৰ নৱোদয় স্কুলৰ নতুন এডমিশ্যনৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়া অনলাইন যোগে ইতিমধ্যে আৰম্ভ হৈ গৈছে। এই প্ৰক্ৰিয়াটো কেনেকৈ কৰিব ইয়াৰ সবিশেষ আমি কিছু জানো আহক। অসম JNV জৱাহৰ নৱোদয় বিদ্যালয়া নামভৰ্তি 2025 অনলাইন আবেদন প্ৰক্ৰিয়া। নৱোদয় বিদ্যালয় সমিতিয়ে 2025-2026 চনৰ শৈক্ষিক অধিৱেশনৰ 6ষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে জৱাহৰ নৱোদয় বিদ্যালয়া বাছনি পৰীক্ষা 2025ৰ আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে। অসমৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা আগ্ৰহী আৰু যোগ্য ছাত্ৰ ছাত্ৰীসকলে এই JNV পৰ্টেলত অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব পাৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 অনুসৰি ভাৰত চৰকাৰে জৱাহৰ নৱোদয় বিদ্যালয়া JNVS আৰম্ভ কৰে। বৰ্তমান JNV-সমূহ 27খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলত বিয়পি আছে। এইবোৰ হৈছে ভাৰত চৰকাৰে স্বায়ত্তশাসিত সংগঠন নৱোদয় বিদ্যালয় সমিতিৰ জৰিয়তে সম্পূৰ্ণৰূপে বিত্তীয় সাহায্য আৰু পৰিচালিত সহশৈক্ষিক আৱাসিক বিদ্যালয়। বিদ্যালয়ৰ নাম জৱাহৰ নৱোদয় বিদ্যালয় JNV। পৰীক্ষাৰ নাম জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2025। পৰীক্ষাৰ প্ৰকাৰ প্ৰৱেশ পৰীক্ষা। শ্ৰেণী 6ষ্ঠ শ্ৰেণী। পৰীক্ষাৰ তাৰিখ 18 জানুৱাৰী 2025 তাৰিখে পুৱা 11:30 বজাত শনিবাৰে। সংগঠনৰ নাম নৱোদয় বিদ্যালয় সমিতি। সমগ্ৰ ভাৰতবৰ্ষত JNV-ৰ সংখ্যা 653টা বিদ্যালয়। অসমৰ JNV-ৰ সংখ্যা 28খন বিদ্যালয়। পৰীক্ষাৰ ভাষাসমূহ ইংৰাজী, হিন্দী, অসমীয়া, বড়ো, গাৰো, বাংলা, মণিপুৰী আদি। জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পৰা সুবিধাসমূহ। JNV-ৰ শিক্ষাৰ মাধ্যম হ'ল 8ম শ্ৰেণীলৈকে মাতৃভাষা বা আঞ্চলিক ভাষা আৰু তাৰপিছত গণিত আৰু বিজ্ঞানৰ বাবে ইংৰাজী আৰু সমাজ বিজ্ঞানৰ বাবে হিন্দী। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ বোৰ্ড পৰীক্ষাত হাজিৰ হয় JNV-ৰ ছাত্ৰ ছাত্ৰী। বিদ্যালয়সমূহত বোৰ্ড এণ্ড লজিং, ইউনিফৰ্ম আৰু পাঠ্যপুথিকে ধৰি শিক্ষা বিনামূলীয়া হোৱাৰ বিপৰীতে 50 লাখ টকা ৰাখি মাহে 600 টকা সংগ্ৰহ কৰা হয়। কেৱল 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা বিদ্যালয় বিকাশ নিধিৰ দিশত। অৱশ্যে অনুসূচিত জাতি জনজাতি শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলে গাৰ্ল ষ্টুডেণ্ট আৰু পৰিয়ালৰ আয় দৰিদ্ৰ সীমাৰেখাৰ তলত BPL থকা ছাত্ৰ ছাত্ৰীক ৰেহাই দিয়া হৈছে। ৰেহাইপ্ৰাপ্ত শ্ৰেণীৰ বাহিৰে অন্য চৰকাৰী কৰ্মচাৰী ৱাৰ্ডৰ ক্ষেত্ৰত 6ষ্ঠৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলো অনুসূচিত জাতি আৰু জনজাতি আৰু কন্যা ছাত্ৰ ছাত্ৰী আৰু BPL পৰিয়ালৰ ৱাৰ্ড বিকাশ নিধিৰ পৰা প্ৰতিমাহে 1500 টকা বা প্ৰকৃত শিশু শিক্ষা লোৱা হ'ব। অভিভাৱকে প্ৰতিমাহে লাভ কৰা ভাত্তা যিয়ে কম। অৱশ্যে JNV প্ৰতিমাহে প্ৰতিজন ছাত্ৰৰ 600 টকাতকৈ কম হ'ব নালাগে। অসম নৱোদয় নামভৰ্তিৰ যোগ্যতাৰ মাপকাঠি। জিঅ' লোকেশ্যন। কোনো জিলাত 5ম শ্ৰেণীত অধ্যয়ন কৰা প্ৰাৰ্থীয়ে কেৱল একোখন জিলাতে JNV-ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। জৱাহৰ নৱোদয় বিদ্যালয়খন অৱস্থিত আৰু
একেখন জিলাতে পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা সংশ্লিষ্ট জিলাখনৰ পৰাহে JNV-STৰ জৰিয়তে JNV-ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। বয়সৰ সীমা: নামভৰ্তি বিচৰা প্ৰাৰ্থীৰ জন্ম 2013 চনৰ 1 মে'ৰ আগতে আৰু 2015 চনৰ 31 জুলাইৰ পিছত হ'ব নালাগে। দুয়োটা তাৰিখ অন্তৰ্ভুক্ত অনুসূচিত জাতি SC, অনুসূচিত জনজাতি ST আৰু অন্যান্য পিছপৰা শ্ৰেণী OBCৰ অন্তৰ্গত প্ৰাৰ্থীকে ধৰি সকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ'ব। শিক্ষাগত অৰ্হতা: বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন প্ৰাৰ্থীয়ে 2023-2024 চনত গোটেই শৈক্ষিক অধিৱেশনৰ বাবে পঞ্চম শ্ৰেণীত অধ্যয়ন কৰিব লাগিব। চৰকাৰী সাহায্যপ্ৰাপ্ত বা অন্যান্য স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰ, দক্ষতা পাঠ্যক্ৰমত যিখন জিলাতে তেওঁ নামভৰ্তি বিচাৰিছে সেইখন জিলাতে। কোনো প্ৰাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰাৰ যোগ্য নহয় কোনো কাৰণতে। গ্ৰাম্য কোটা: জিলা এখনৰ কমেও 75% আসন জিলাখনৰ গ্ৰাম্য অঞ্চলৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীয়ে পূৰণ কৰিব। বাকী আসনসমূহ খোলা আছে যিবোৰ সংৰক্ষণৰ মাপকাঠি অনুসৰি জিলাখনৰ নগৰ আৰু গ্ৰাম্য অঞ্চলত উভয় প্ৰাৰ্থীৰ পৰা যোগ্যতাৰ ভিত্তিত পূৰণ কৰা হ'ব। গ্ৰাম্য কোটাৰ অধীনত নামভৰ্তি বিচৰা এজন প্ৰাৰ্থীয়ে গ্ৰাম্য অঞ্চলত অৱস্থিত চৰকাৰী সাহায্যপ্ৰাপ্ত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা সম্পূৰ্ণ শৈক্ষিক অধিৱেশন সম্পূৰ্ণ কৰি তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা হ'ব লাগিব। অৱশ্যে নামভৰ্তি বিচৰা একেখন জিলাৰ পৰাই পঞ্চম শ্ৰেণীত গ্ৰাম্য অঞ্চলৰ অধীনত সম্পূৰ্ণ শৈক্ষিক অধিৱেশন অধ্যয়ন কৰিব লাগিব। অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে JNV বাছনি পৰীক্ষাৰ আবেদনৰ বাবে দাখিল প্ৰক্ৰিয়াটো সহজ কৰি তোলা হৈছে। JNV নামভৰ্তি পৰ্টেল www.navodaya.gov.in ৰ জৰিয়তে বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে বাসস্থান, বয়স, যোগ্যতা আদিৰ প্ৰমাণৰ পৰীক্ষণ ফলাফল ঘোষণাৰ পিছত নিৰ্ধাৰিত পদ্ধতিৰ জৰিয়তে কৰা হ'ব। অসম নৱোদয় নামভৰ্তিৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ: অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ 15 জুলাই 2024। অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ 16 ছেপ্টেম্বৰ 2024। নৱোদয় বাছনি পৰীক্ষা JNV টেষ্ট 2024 18 জানুৱাৰী 2025 আৰু JNV-ST ষষ্ঠম শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ মাৰ্চৰ 2025। আপোনালোকে ইয়াত অনলাইন যোগে আবেদন কৰাৰ আগতে ইয়াৰ প্ৰস্পেক্টাছখন ডাউনলোড কৰি আপোনালোকে ভালদৰে সকলো অভিভাৱক, অভিভাৱিকা সকলোৱে প্ৰস্পেক্টাছখন ভালকৈ পঢ়ি ল'ব। আৰু এখন ফৰ্ম আছে, আৰু প্ৰস্পেক্টাছখন পঢ়ি লৈ তাৰপিছত সেই ফৰ্মখন আপোনালোকে কোনোবা কম্পিউটাৰ চেণ্টাৰত গৈ ফৰ্মখন প্ৰিণ্ট আউট উলিয়াই লৈ ধুনীয়াকৈ ভুল নোহোৱাকৈ শুদ্ধ কৰি ফিল আপ কৰি আপোনাৰ ল'ৰাজন যিখন স্কুলত পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে সেই স্কুলৰ হেড ছাৰৰ পৰা এই ফৰ্মখনত চহী লৈ এই ফৰ্মখন অনলাইন কৰোঁতে আপলোড দিব লাগিব। তো আপোনালোকে এই ফৰ্মখন কেনেকৈ আপোনালোকৰ মোবাইলত ডাউনলোড কৰিব তাৰ বিষয়ে অলপমান জনোৱা হওক। আপোনালোকে মোৰ মোবাইল স্ক্ৰীনখন দেখা পাইছে। ইয়াতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ ইয়াতে গুগলত সাৰ্চ কৰি দিব জৱাহৰ নৱোদয় বিদ্যালয়। জৱাহৰ লিখাতে জৱাহৰ নৱোদয় বিদ্যালয় ইয়াতে আহি গৈছে। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এইটো প্ৰথমতে যিটো লিংক আপোনালোকে দেখা পাই আছে নৱোদয় বিদ্যালয় সমিতি, ইয়াতে ক্লিক কৰি দিব। এই পেজখন মোবাইলত খোল খাই গৈছে। তো প্ৰথম যিটো লিংক আছে ব্লু কালাৰৰ এই লিংকত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে অলপমান মন কৰিব কেণ্ডিডেট কৰ্নাৰ। তো ইয়াতে যিটো প্ৰথম লিংক আছে ক্লিক হেয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6 JNV-ST 2025-26। ইয়াতে এই লিংকটো ক্লিক কৰি দিব। আৰু এই লিংকটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন টু ক্লাছ 6 2025 আৰু 26।
তো এইখন আপোনালোকে মোবাইলত কৰিব কিছু অসুবিধা পাব পাৰে, গতিকে এইখন আপোনালোকে মোবাইলত নকৰি লেপটপ বা কম্পিউটাৰ যদি আপোনালোকৰ ঘৰত আছে তাতে কৰি ল'ব। আৰু এইটো কেনেকৈ কৰিব লাগিব ইয়াৰ ওপৰত মই এই ভিডিঅ'টো বনোৱা হোৱা নাই। আপোনালোকক কেনেকৈ এইটো কৰিব ইয়াৰ সবিশেষ কিছু আপোনালোকক জনোৱাৰ বাবে আৰু ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব তাৰ ওপৰতহে আমি এই ভিডিঅ'টো আজি আপোনালোকলৈ মই বনাইছোঁ। এই ফৰ্মখন ডাউনলোড কৰিব লগা হ'লে ইয়াতে আপোনালোকে ইফালে চাব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। ইয়াতে এই যিটো অপশ্যন আছে ফৰ্মেট অফ ষ্টাডি চাৰ্টিফিকেট টু বি আপলোড, ক্লিক হেয়াৰ টু ডাউনলোড, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত ফৰ্মখন ডাউনলোড হৈ গৈছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব, ইয়াতে PDF-ত ক্লিক কৰি দিব, লগে লগে আপোনাৰ মোবাইলত ফৰ্মখন ধুনীয়াকৈ অ'পেন হৈ যাব। তো ইয়াতে এই ফৰ্মখন কেনেকৈ ফিল কৰিব, ইয়াতে আপোনালোকৰ ষ্টুডেণ্টজনৰ ইয়াতে একপি ফটো পেষ্টিং কৰি ল'ব আৰু এই ফৰ্মখন ধুনীয়াকৈ আপোনালোকে ফিল কৰি, আপোনালোকে যদি ফিল কৰিব অসুবিধা পায় তেনেহ'লে স্কুলৰ প্ৰধান শিক্ষকৰ দ্বাৰা ফৰ্মখন ভুল নোহোৱাকৈ ভালকৈ ফিল আপ কৰি লৈ এই ফৰ্মখন দি আপোনালোকে অনলাইন প্ৰক্ৰিয়াখিনি কৰি ল'ব। আৰু ইয়াতে তলত দেখা পাইছে, ইয়াতে তলত চহী লাগিব হেড ছাৰৰ, ইয়াতে লিখা আছে ছিগনেচাৰ অফ হেডমাষ্টাৰ উইথ চিল। তো এই বস্তুখিনি ফৰ্মখন ফিল আপ কৰিলে এইখিনি বস্তু আপোনালোকে ৰেডি কৰি ল'ব, তাৰপিছত আপোনালোকে অনলাইন প্ৰক্ৰিয়াখিনি কৰি ল'ব পাৰে। তো এই ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল পালে মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, নমস্কাৰ।